गसाइगावनि श्रीरामपुर ब्लक कमिटिनि मावखुलि बेखेवनायजों लोगोसे मोनसे जयनिं हाबाफारि जानानै थाङो। फैगौ बिटिसि बिसायख'थिखौ नोजोर लाखिनानै इउपिपिएल दोलोआ श्रीरामपुर बियाबावबो जादोंसै साखाफारा। गावसोरनि दोलोनि मावथिफोरखौ सांग्रां लाखिनो थाखाय श्रीरामपुर ब्लक कमिटिनि गंसे मावखुलि बेखेवनाय जायो। बे मावखुलिखौ बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया बेखेवनानै होयो। मावखुलि बेखेवखांनायनि उनाव मोनसे जयनिं हाबाफारिबो जानानै थाङो। बे हाबाफारियाव गबिन्द बसुमतारिजों लोगोसे बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारि, विल्सन हास्ता, एमएलए जिरन बसुमतारि बिथांमोनहा बाहागो लाफायो। मख'नो गोनांदि बे जयनिं हाबाफारियाव गुबुन गुबुन दोलोनिफ्राय गासै 300निबो गोबांसिन सोद्रोमाफोरा जयनिं जाफैयो। শ্রীরামপুর সমষ্টিত বিভিন্ন রাজনৈতিক দলত থকা কিছু ৰাইজে ইউপিপিএলত যোগদান কৰিছে। নিজৰ ৰাজনৈতিক দল এখানে ভৌতিক দেখা নাই। 4টা বছৰ যি চৰকাৰ আছিল, চৰকাৰে জনসাধাৰণ সকলো সমস্যাৰ কাৰণে কাম কৰিছে, আন্তৰিকতাৰ সৈতে কৰিছে আৰু সকলো জনগোষ্ঠীকে সমমৰ্যাদা দি আগুৱাই নিবৰ কাৰণে কাম কৰিছে। তাৰ প্ৰতি আকৃষ্ট হৈ ইউপিপিএলৰ প্ৰতি আকৃষ্ট হৈ ইউপিপিএলত যোগদান কৰিছে। আজি প্ৰায় 200তকৈ অধিক যোগদান কৰিলে আৰু মই ইউপিপিএলৰ উপসভাপতি হিচাপে আদৰণি জনাইছো আৰু তেওঁলোকক অনুৰোধ কৰিছো যে অহা দিনত আমাৰ ইউপিপিএলৰ নীতি আদৰ্শ মতে আমাৰ ঊৰ্ধ্বতন মহলে যেনেকৈ নিৰ্দেশ দিয়ে সেইমতে তেওঁলোকে আমাৰ লগত আৰু বহুতে যিহেতু তেওঁলোকে যি ৰাজনৈতিক দল আছে বিভিন্ন পৰ্যায়ৰ আৰু তেওঁলোকৰ মৰ্যাদা অনুসৰি আমাৰ পাৰ্টি তেওঁলোকক হ'ব আৰু আমাৰ পাৰ্টিৰ ডিচিপ্লিন আদৰ্শ সেইমতে তেওঁলোকে কাম কৰিব। তেওঁলোকে এই কথাখিনি প্ৰকাশ কৰিছে, আমি সুখী হৈছো যে তেওঁলোকে আহিছে আৰু তেওঁলোকৰ যোগদানে এই কথাকে সূচাইছে যে অহা যিটো নিৰ্বাচন, যিহেতু 1.5 মাহৰ পিছতে নিৰ্বাচন হ'বলৈ গৈ আছে আৰু নিৰ্বাচনত আমাৰ শ্ৰীৰামপুৰ সমষ্টিত ইউপিপিএলৰ নেতৃত্ব দখলত যে আহিব কথাখিনি স্পষ্টকৈ দেখুৱাইছে। আৰু তেখেতসকলৰ যোগদানে আমাৰ চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰি থকা বৰ্তমানৰ প্ৰমোদ বড়োৰ হাত সবল কৰিছে আৰু আমি অধিক শক্তিশালীছো আৰু অধিক শক্তিশালী হৈ এককভাৱে এবছলিউট মেজৰিটিৰে চৰকাৰ গঠন কৰিব পৰা যায় হয়, সেইকাৰণে আমি ইংগিত পাইছোঁ। নিৰ্বাচনতো বহুত প্ৰতিদ্বন্দ্বী থাকেই। বিগত নিৰ্বাচনবিলাকতো কোনোবা সমষ্টিত 10জনকে প্ৰাৰ্থী থিয় হৈছে, তেনেকৈ প্ৰাৰ্থী হ'ব। কিন্তু প্ৰতিদ্বন্দ্বী যিমানেই নাথাকক ৰাইজ আজিকালি বুজা হৈছে, জনা হৈছে কাক ভোট দিলে ভৱিষ্যত আছে, কাক ভোট দিলে আমাৰ সমাজৰ অঞ্চলৰ উন্নয়ন হ'ব, কথাখিনি ৰাইজে বুজিব পাৰিছে আৰু সেইমতে হিচাপে নাগৰিকে উচিত প্ৰাৰ্থীক ভোট দিব আৰু বিগত 4টা বছৰ ইউপিপিএলৰ যিখিনি কৰ্মৰাজি তাৰ ওপৰত আস্থা ৰাখি ৰাইজে এটা পাৰ্টিৰ একত্ৰিত হ'বৰ কাৰণে সেই পাৰ্টিৰ লক্ষণ নীতি আদৰ্শটো থাকিব লাগিব। আমি দেখিছোঁ বড়োসকলৰ যিটো আঞ্চলিক দল হিচাপে বিপিএল পুৰণা দল, সেই কথাখিনি আমি মানো। তেওঁলোক দল হিচাপে যিহেতু আজি 2003 চনৰ পিছতে জন্ম হোৱা, ঠিক বিটিচি চুক্তিৰ পিছত জন্ম হোৱা পাৰ্টি হিচাপে বহুত পুৰণি পাৰ্টি। কিন্তু যোৱা 15টা বছৰ তেওঁলোকৰ যিখিনি শাসন, তাত আমি বিশৃংখলভাৱে কৰা শাসন দেখিলোঁ। কোনো নিয়ম নীতি নমনা তেনেকৈ এটা ৰাজনীতিক দল হয় আৰু তেনেকুৱা দলক কোনো ৰাইজে সমৰ্থন নকৰে। তেনেকুৱা ডিচিপ্লিন নথকা, শৃংখলতা নথকা, নিয়ম নীতি নথকা তেনেকুৱা পাৰ্টিক কোনো ৰাইজে বিশেষকৈ যিবিলাক সচেতন হয় তেওঁলোকে কোনোদিন গ্ৰহণ নকৰে। আৰু সেইকাৰণে ৰবীন্দ্ৰনাথ নাৰ্জাৰী ডাঙৰীয়ে যদিও আহ্বান কৰিছে, তেওঁৰ যিটো আহ্বান তাত প্ৰত্যাখ্যান কৰিছে আৰু কোনো মানুহ বা কোনো বিটিচি অঞ্চলত থকা ৰাইজ একত্ৰিত নহয়।
অস্ত্ৰ এতিয়ালৈকে শেষ হোৱা নাই। আমি যিমান পাৰো অস্ত্ৰবিহীন এটা সমাজ গঠন কৰিবৰ কাৰণে চেষ্টা কৰি আছো। দুই এজন তেনেকে থাকিব, দুষ্কৃতিকাৰী তেনেকে থাকিব, সেইটোত কোনো দল সংগঠন বুলি মই ভবা নাই। দুই এজন এইটো কোনো চব জনগোষ্ঠীটো তেনে দুষ্কৃতি থাকে। আজি যিখিনি এৰেষ্টেড হ'ল তেওঁলোকে তেনেকা বিধৰে সমাজ বিৰোধী লোক, সমাজ বিৰোধী চক্ৰৰ তেওঁলোকে সমাজৰ শান্তি নিবিচাৰে, তেওঁলোকে অশান্তি কৰিব চেষ্টা কৰে, কিন্তু সেইটো কোনো দল সংগঠন নহয়। তেওঁলোক ব্যক্তিগতভাৱে কাম কৰা তেনেকে